এয়া মাংস এতিয়া খাম আমি হেল্ল' গাইজ আমি যাইছোঁ কি যাবা ৰাখচাবা গৈ আছোঁ গাইজ তো ই ৰিক্সাত গৈ আছোঁ আমাৰ ছোৱালীবিলাক আছে বহুত অভাৱত আহিছোঁ আজি গাইজ কি যাই অভদ্ৰ চলি এইগিলান চলি আছে আৰু আগত মানে আমি ই কেনেকৈ উঠিছোঁ যাক গাইজ পাঞ্জালে কেনেকৈ উঠিছোঁ যাক বহুত অভাৱ গাইজ মানে চলি বহুত অৱস্থা নাই আৰু গাইজ মানে আমি মই বাইক লৈ যাব পাৰিলোঁ হয় কিন্তু এনেকৈ আহিছোঁ এনেকুৱা এনজয় বেলেগ এইটো এনজয় বেলেগ তই যাম পাৰিলে মোক অৱস্থা চাওঁ অৱস্থা আৰু ঘুমে ঘুমে যাব লগা হৈছে চিট নোহোৱা হৈছে গাইজ গাড়ীৰ অভাৱ জাগাৰ অভাৱ চলি বহুত মানুহ মানে মানুহ বহুত গাড়ী সৰু উপায় নাই আৰু পুৰা মনে মনে আছে এখন গাইজ চাওক ইয়াত টোপনি হৈ গৈছে চাওক 10:10 হ'ল আমি যাই পোৱা নাই বৰ্তমানক গ'লে এতিয়া নাই যাম এই যাই পোৱাই নাই বহুত টাইম আছে গাইজ আজি 2টামান বাজিব যাই পাওঁতে গাইজ তাপলে বেহে গেছি এতিয়া যাই পোৱা নাই 2 ঘণ্টা হ'ল যাই পোৱা নাই গাইজ মানে তাপলে বেহে গেছি ইয়াত থাকি মই ভিডিঅ' কৰি শান্তি মানে গাইজ এনেকৈ হাল্লা কৰি আছে শান্তি মানে ইয়াত থাকি মুখখন নেহেৰি তোৰ মুখখন নেহেৰি কি হ'ব এক্সিডেণ্ট তাতে গ্লাছ চাছ পৰি গেছি এক্সিডেণ্ট হৈছে গাইজ গাইজ মানে সেই দিগদাৰ এই ৰাসত মানে মানুহবিলাকে অলপ খাই কিনে বহুত জ্বালা হয় এইবিলাকে প্ৰব্লেম মানে ৰাসটো চাব আহে মানুহ কিন্তু ড্ৰিংক চিংক কৰি আহে এক্সিডেণ্ট হয় মাতে আৰে বললে না গাইজ চাওকচোন এক্সিডেণ্ট গাইজ দেখছ না এই উৎপাত মই কৈয়ে আহিছিলোঁ এই উৎপাত কি হ'ব গাইজ 70 টকা নেকি বা পাৰ্কিঙতে ইমান টকা গাইজ আমি 70 টকা আহি পাইছোঁ গাইজ চাওক মানুহ মানে আহিলে আৰু আমি এতিয়াহে যাম মানে মানুহ ঘৰত আহিব যাব এতিয়া আমি সোমাম আৰু ৰাসত মানে কি হয় গাহৰিয়ে খাওঁ আমি ডাইৰেক্ট গাহৰিত সোমাই যাওঁ অলপ দাম চাওঁ তাৰ পিছত গাহৰি খাওঁ কি কবি হাই গাইস ওয়েলকাম টু মাই ইউটিউব ব্লগ আজি চাবলৈ আহিছোঁ ৰাম গাহৰি খামে গাহৰি এ আগেৰি ঘুমা হাল্লা ও গাইস এপিনে হোৱা নেকি এ নহয় লাগে কিন্তু ফল এতিয়া লাইট লাগিছে এতিয়া আৰে তো সাইড মাৰে আৰে নেকি অ নাই ভাল কথা গাইস নিকা ধৰ্মখন নিকা ভিতৰত বেছি ভিডিঅ' কৰিব নোৱাৰোঁ মানে আছে মানুহৰ গান চলি আছে মিউজিক চলি আছে চ' এনেকৈ মিউজিক নোহোৱা চান্সতে কৰিব লাগিব আৰু উপায় নাই গাইজ আৰু এইবিলাক মূৰ্তি আহিছে হা পুতুনা হা মজা ভালো এইটো বস্তু ভাল করছে কিন্তু গাইস এইপিনে ফিশ মাকা অবস্থা আছে নিপুরি বলে কার মারি এই ক্যামেরা কষ্ট পাইছি বহুত কষ্ট পাইছি গাইস দুখ লাগছে বহুত দুখ লাগছে গাইস গাঁৱত যাম এখন এবাৰ ইয়াৰে গাঁৱত যাম গাঁৱত
গাঁৱত চাহৰো থাকে কিন্তু ঠাণ্ডা ঠাণ্ডা যে সাপো আছে নেকি পাইম এডাল পাইম তিনিটা সময় মাৰিলে চাৰি খান পাম তিনটা এ নামাৰে সহজ নহয় শেষ কৰিলে ৰাখে শেষ বন্ধই কৰিলে ৰাখে শেষ বন্ধ কৰিলি নেকি ভাই কি কম ইমান হ'ল কান্দে এহঁতৰ পুৰা মাথা গৰম গাইছ আজি এন্দৰ গাইছ মাথা ঘূৰি গেছি ইহঁতৰ ইয়াতে গাহৰি খাব আহিলোঁ গাহৰি লৈ কিনে ইয়াতে খাম আৰু কাইজা কাষতে দেখাম গাহৰি খাম গাহৰি হয় দে আইতা তোৰ পৰা কালিৰ পৰা কাষ্টমাৰ আহিব তোৰ তাত মই ভিডিঅ'ত দি দিম আইতা এতিয়া কিবা এটা কৈ দি কিবা এটা কৈ দি কিবা এটা কৈ দি মানে কাছখাটত আহোঁ গাহৰি খাবৰ কাৰণে আহোঁ আইতাহঁতে বনাইছে গাহৰি এতিয়া পানী দিছে আৰু সিজিব লাগিব চাই থাকক এয়া মাংস এতিয়া খাম আমি ধুনীয়াকৈ আইতাই ধুনীয়াকৈ বনাই দিছে থেংক ইউ 1000 দিবা লাগবো 1000 হৈছে ওকে বঢ়িয়া মাংস গাইজ মানে মাংসটো খোৱা হৈ গ'ল 2.5 কিলো মাংস আছিল খাই দিলোঁ এতিয়া চাফা আৰু পুৰা চাফা গ্ৰেভি বাকী পুৰা খাইছে গাইজ ইয়াতে চাওক পুৰা খাই আছে কিমান সাৰ ঐ হ'ব গ্ৰেভি আছে হ'ব নেকি Hello guys, Hori. Hello guys. Hori video. Digon daw silwal. Hello guys. Video to mohai daw guys. এতিয়া যাও আমি বাই বাই যাও দে বাই বাই ভাল লাগিল আইতাত খাই আপোনালোকে আহিব গাহৰি আনিলে মানে এই আইতাত খাব কম দামত দিয়ে বনাই ধুনীয়াকৈ বনাই দিয়ে খোৱাত মজা হৈছে ফাইনেলি আমাৰ খোৱাত মজা হৈছে আৰু খাব আপোনালোকে আহিব ধুনীয়া লাগিছে গাইজ বাই বাই গাইজ এতিয়া আৰু মানুহ নাই চাওক এতিয়া বাই বাই আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ টাটা গাইজ অলপ দূৰ গাইজ আমি এটা বাছি দি ভাগ্য বেয়া আমাৰ শিৱ বাবা
ঘুমে যায় চিন্তা থুমবে এ নুঘুমো না মারো যা কিনি খাওয়া নিচিনা হল কোনে কিছে কানো বাতা দি কমিটি নিছে কোনি এটা কিনি খাওয়া নিচিনা হল কানো বাতা দিছে কি খন্দারে যা কি কমিটি কামে এই গাইস বে নাই নহব মোর দ্বারা ভাগ্য বেয়া